Hello dosto, welcome my new channel NKB. বন্ধুসকল, এইখন পৃথিৱীত প্ৰত্যেকজন মানুহেই কিবা নহয় কিবা কামত দক্ষ, কিন্তু কিছুমান মানুহে জানে আৰু কিছুমান মানুহে নিজকে নিজেই নাজানে তেখেত কোনটো কামত দক্ষ। কিন্তু এটা সময়ত প্ৰত্যেকজন মানুহেই নিজকে নিজে অনুমান কৰিব পাৰে যে তেখেত কোনটো কামত এক্সপাৰ্ট হৈছে। আজি আমাৰ এই NKB চেনেলৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ ওলাইছো এনে কিছুমান এক্সপাৰ্ট মানুহ যিবিলাকে মেচিনতকৈ দ্ৰুতগতিত কাম কৰিব পাৰে। গতিকে দেৰি নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, কামৰ ওপৰত কিমান দক্ষতা থাকিলে এয়া কৰা সম্ভৱ অলপ ভাবি চাওক। এই চাইনিজ ল'ৰাজনে বেলুনৰ ওপৰত তিয়হ কেনেদৰে কাটিছে। বেলুন ইমান পাতল হোৱা সত্ত্বেও বেলুন একো হোৱা নাই। এইবিলাকৰ বিষয়ত আচলতে চাইনিজসকল অলপ বেছি এক্সপাৰ্টেই থাকে। ইয়াকেই কোৱা হয় অতি দ্ৰুত সম্পূৰ্ণ কাম। চাওক বন্ধুসকল, কিমান স্পীডত এই কাম কৰিছে, যেন মেচিনেও ইমান স্পীডত এই কাম কৰিবলৈ সম্ভৱ নহয়। ফ্ৰেণ্ডছ, আলু কাটাটো আমি সকলোৱে দেখিছোঁ, কিন্তু ইয়াত এই ল'ৰাজনে আলু কেনেকৈ কাটে আহকচোন আমি চাই লওঁ। এই ল'ৰাজনে চাওক, আলু কাটিছে অন্যফালে চাই, কিন্তু আলু কাটা অলপো ইফাল সিফাল হোৱা নাই। চাওক, এই আলুবিলাক যে কাটিছে প্ৰত্যেকটো টুকুৰা প্ৰত্যেকটো নিচিনা একেই সমান। এই ব্যক্তিজনৰ তৰমুজ ধৰা ষ্টাইল অন্যজনৰ তুলনাত অতি ইউনিক। বন্ধুসকল, দেখি একদম আচৰিত যেন লাগে, যেন এই ব্যক্তিজন চাওক কেনেদৰে তৰমুজবিলাক ধৰি গাড়ীত ভৰাই আছে, যেন একদম আচৰিত অনুভৱ হয়। তেখেতৰ কাম ইমান দ্ৰুত গতিসম্পূৰ্ণ নহয় যদিও তেখেতৰ কামৰ ডিজাইন চাই আপুনি নিজেই আনন্দিত হ'ব। চাওক বন্ধুসকল, তেখেতে ইমান ধুনীয়াকৈ ডিজাইন কৰিছে যিবিলাক দেখি একদম আচৰিত যেন লাগিছে। ফ্ৰেণ্ডছ, একদম এটা পাৰফেক্ট টিমৱৰ্ক এতিয়া আমি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। চাওক, এই টিমটোৰ এই কাম দেখি নিজকে একদম আচৰিত যেন লাগে। ফ্ৰেণ্ডছ, তৰমুজ সাধাৰণতে অন্যান্য ফলৰ তুলনাত অলপ ডাঙৰ হয় আৰু সেইবাবে ইয়াক কাটা অলপ অসুবিধা হয়। এই মানুহজন আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ যে এই মানুহজনে মাত্ৰ 18 ছেকেণ্ডতে ইমান ডাঙৰ তৰমুজটো কাটি গিনিছ বুক অফ অল ৰেকৰ্ড খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। চাওক বন্ধুসকল, এই মানুহজনে মাত্ৰ 18 ছেকেণ্ডতে এই তৰমুজটো কাটি ইমান ধুনীয়াকৈ টুকুৰা টুকুৰি কৰিবলৈ সক্ষম হৈছে। এই ব্যক্তিজনৰ কাম কৰাৰ গতি দেখি আপুনি একদম আচৰিত হৈ যাব, কাৰণ মেচিন যেনেকৈ তাৰ কোনো কামত ভুল নকৰে, ঠিক তেনেদৰেই এই ব্যক্তিজনেও নিৰ্ভুলভাৱে কাম কৰি গৈছে। এইবাৰ আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ এনে কিছুমান ইউনিক মানুহ যাৰ কাম কৰাৰ ষ্টাইল অন্যান্য মানুহৰ তুলনাতকৈ অলপ বেলেগ। এতিয়া আপোনালোকে চাই থকা এই ভিডিঅ'টো আৰু ক'ৰবাত দেখিছেনে? এইটো অতি চিম্পুল কাম। এই চিম্পুল কামটো সিহঁতে কেনেদৰে অসাধাৰণভাৱে কৰিছে। বালি আৰু চিমেণ্টৰ মিশ্ৰণ তলৰ পৰা ওপৰলৈ দলিয়াই দিছে এইজন ব্যক্তিয়ে আৰু আন এজন ব্যক্তিয়ে ওপৰত ৰিচিভ কৰিছে। চাওক বন্ধুসকল, অলপো ইফাল সিফাল হোৱা নাই। জিম কৰাৰ এনে ষ্টাইল আপুনি কি আৰু ক'ৰবাত দেখিছেনে? বন্ধুসকল, চাওক এই মহিলাজনীয়ে টকা কিমান দ্ৰুতগতিত গণনা কৰিবলৈ সক্ষম হৈছে, যেন মেচিনতকৈও যেন পাৰ্গত।
এই ব্যক্তিজনে ইমান দ্ৰুতগতিত কি কাম কৰি আছে আপোনালোকে যদি ধৰিব পাৰে আমাক কমেণ্ট কৰি নিশ্চয় জনাব। ফ্ৰেণ্ডছ, আজিলৈ ইমানেই। আকৌ লগ পাম আন এটি ইণ্টাৰেষ্টিং, ৰহস্যময় আৰু আনকমন ভিডিঅ'ৰ সৈতে। আমাৰ NKB চেনেলৰ আজিৰ এই ভিডিঅ'টো চোৱাৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ জনালোঁ। ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।